আমাৰ লগত নতুন দুজন ভাইটি আহিলে ইয়া ফটো মাৰি আছে আমাৰ ওচৰৰে হয় আহিলে ৰান্ধনি হৈছে বৌ মোৰ বৌ বনাই আছে গাহৰি নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অৰ্চনাছ ভ্লগলৈ স্বাগতম জনাইছোঁ ইউটিউবত এইটো মোৰ প্ৰথমটো ভিডিঅ' যদিহে আপোনালোকে চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া পুৱা 8 বাজিছে আৰু আমি ঘৰৰ লোকসকল খৰখেদা কৰি মানে আজৰি হৈছোঁ সকলোৱে গা পা ধুই কৰি চাহ তাহ খালোঁ আজি আমি এডোখৰ ধুনীয়া ঠাইলৈ যাম নগাঁৱত অৱস্থিত চম্পাৱতী কুণ্ড চাপানলত আছে আমি সকলো তালৈ যাম সকলো মানে মোৰ দাদা মোৰ বৌ লগতে মোৰ মাহী ল'ৰাটো আৰু বৌৰ বান্ধৱী এগৰাকী আৰু দাদাৰ লগৰ এজন গতিকে আমি সকলো গৈ তাত প্ৰকৃতিৰ সেউজীয়াৰ আমেজ ল'ম গতিকে এতিয়া মই কাপোৰ কানি পিন্ধিলোৱে খালি অলপ ষ্টাইল কৰিবলৈ আছে কিবা কিবি অলপ সানি লওঁ কাৰণ চাহপাতৰ বাগিচাৰ মাজত ফটো উঠিব লাগিব নহয় জানো গতিকে মই ভালকৈ ৰেডি হৈ লওঁ বৌ ওলাই আছে দাদা ওলাই হ'লেই অলপ পিছত উৎপাত কৰিব গতিকে মই ওলাই লওঁ অলপ পিছত লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই কেমেৰাটো ইউজ কৰিবলৈ ভাইটি চাই আছে কেনেকৈ কৰিব ভাইটি শিকাই আছে আৰু আমাৰ গাড়ীখন যে গাড়ীখন সেইখন তাত ইহঁতে বনাবৰ কাৰণে বস্তুবিলাক গাড়ীৰ পৰা নমাই আছে আমি আচলতে বনাই খাম বুলি অহা নাছিলোঁ তথাপিও পটককৈ প্লেনটো কৰা হ'ল যে নাই যাম যেতিয়া বনাই খাওঁ বাহিৰৰ পৰা নাখাওঁ বনাই খালে বেছি ভাল লাগে গতিকে এতিয়া আমি চবেই বনাই কৰি খাম কিন্তু বেছি একো নবনাই মাংস আৰু ভাত অকল একোৱেই নাই গাহৰি খাম আপোনালোকে খাই ভাল পায়নে কোনে কোনে গাহৰি মাংস খায় আৰু ভাল পায় জনাবচোন দেই মই গাহৰি বহুত ভাল পাওঁ কিন্তু ভাইটিয়ে নাখায় সেইকাৰণে ভাইটিৰ কাৰণে বেলেগ মাংস আনাইছে বনোৱা মাংস আনিছে এনে আমি বনাই কৰি খাম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব স্কিপ নকৰিব বাই বাই বনাই বহি আছো যে ইনা বহি আছো গৰম চবৰে খাই আছো
এয়া আমাৰ গাহৰি বনাই আছে পাৰ্টি ৰান্ধনি হৈছে বৌ এয়া মোৰ বৌ এয়া বনাই আছে গাহৰি এয়া বাজনীয়ে চালাড কাটি আছে পিঁয়াজ কাটি আছে পিঁয়াজ কাটিছে কাটিছানে পিঁয়াজ কাটোতে অলপ চালাডৰ কাৰণে সৰু সৰুকৈ কাটিছে কিছুমানে চালাড ডাঙৰ ডাঙৰকৈ কাটি খায় আমি সৰু সৰুকৈ ভাল পাওঁ নহয় আমি সৰু সৰুকৈ ভাল পাওঁ কাৰণ তেতিয়া টেষ্ট লাগে ন চাওকচোন কিমান ধুনীয়া এয়া ফটো মাৰি আছে ফটো উঠিছে চবেই মই উঠিমগৈ দেখাইছোঁ পৰিৱেশটো বহুত ধুনীয়া হয় আহিব নগাঁৱতো প্ৰায় মানুহে আহিছেই যিখিনি নাই অহা সেই সকলো আহিব বিৰাট ধুনীয়া লাগে এটা দিন সুন্দৰভাৱে প্ৰকৃতিৰ মাজত আপোনালোকে উদযাপন কৰিব পাৰিব দেখিছেনে ঠিক আছে মই ফটো কেইখনমান উঠি লওঁ ইয়াতে তেতিয়ালৈ বাই বাই আৰু আমাৰ লগত নতুন দুজন ভাইটি আহিলে ইয়া ফটো মাৰি আছে আমাৰ ওচৰৰে হয় আহিলে আমি একেলগে খালোঁ ইয়া ফটো মাৰি আছে বাই বাই চাই থাকিব ভিডিঅ'টো ব্লগটো সামৰি দিওঁ আৰু এতিয়া আমি সকলো ঘৰা ঘৰি যামগৈ চব ৰেডি হৈছোঁ কেমেৰাত চাৰ্জ নাই শেষ বেটেৰী ডাউন অভিজ্ঞা বৌ দাদা ৰাজা কাজু কল্যাণ দা বা বাই বাই